হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া সময় প্ৰায় 5টামান বাজিছে। একদম আন্ধাৰে হৈ আছে। আন্ধাৰে গা পা ধুলোঁ। গা পা ধুই মানে আজৰি হৈ ল'লোঁ এতিয়া ওলাই মেলি। আৰু আজি আমি ওলাইছোঁ চিমেণ্ট চাপৰিত। আপোনালোক সকলোৱে নিশ্চয় গম পাইছেই, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনখনি এবাৰ চিমেণ্ট চাপৰি পথাৰতে পাতিব লোৱা হৈছে আৰু তালৈকে আজি ওলাইছোঁ। তাত পুৰা ধুমধামেৰে কাম কাজ চলি আছে, যিহেতুকে অহা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 3দিনীয়া কাৰ্যসূচীৰে। আৰু আমিও আজি যাওঁচোন, কিবা কিবি কামত অলপমান সহায় কৰি দিব পাৰোঁ নেকি বুলি ওলাইছোঁ আমাৰ ওচৰৰে আইতাহঁতৰ লগত। আৰু তাকেই বোলো আপোনালোককো লগতে লৈ যাওঁ বুলি ভাবিলোঁ। মানে মোৰ লগতে আপোনালোকেও আগতীয়াকৈ অকণমান অধিৱেশনস্থলীখন চাব পাৰিব, কেনেকৈনো কাম কাজ চলি আছে অকণমান চাব পাৰিব। সেয়েহে আপোনালোককো লগতে লৈ যাওঁ বুলি ভাবিলোঁ। আৰু এতিয়া আমি ট্ৰেইন ষ্টেচন যাব লাগিব, ট্ৰেইনতে যাম সকলোৱে একেলগে। দেখাই আছোঁ আপোনালোকক, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ব'লক তেতিয়াহ'লে গৈ থাকোঁ। এতিয়া আমি এতিয়া সকলোৱে ট্ৰেইনত বহি আছোঁ। এয়া আমি এতিয়া অধিৱেশনস্থলী পাইছোঁহি। একদম ৰাস্তা ধুনীয়াকৈ বনাই দিছে। আৰু এতিয়া আমি পুনি আহি নামঘৰতে সেৱা কাঢ়ি লৈছোঁ। তাৰপিছত দেখাইছোঁ। এতিয়া ধুনীয়াকৈ সকলোৱে চাহ খাই লৈছোঁ। ৰাতিপুৱা লাল চাহটোৱেই মেইন নহয় জানো, একদম ঠাণ্ডাত ভাল লাগি গৈছে। এয়া এতিয়া বাপসকলে শিবিৰ বনাই আছে, একদম পুৰা ধুমধামেৰে কাম কাজ চলি আছে। আৰু শিবিৰবিলাক বহুত দীঘল হয়, কিমান ফুট দীঘল মই নাজানো বাৰু ভালদৰে, কিন্তু বহুত বনাইছে শিবিৰ। বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব আইসকল বাপসকল। ইয়াতে তেখেতলোকে থাকিব যিহেতুকে, কাৰণে মানে ধুনীয়াকৈ বনোৱা হৈছে। এয়া দেখাই দিছোঁ আপোনালোকক। আৰু শিবিৰৰ পাছফালে এয়া ইমান টিউবৱেল, একদম মানে লাইন, একদম ইমান টিউবৱেল। বহুত কষ্ট কৰা হৈছে আচলতে, টিউবৱেল পুতোতে বহুত কষ্ট হয়। আৰু এতিয়া আমি বহিছোঁ কিবা এটা খাই লওঁ বুলি, মানে ঘৰৰ পৰা লৈ অহা হৈছিলে টিফিন। যিহেতুকে আমি ৰাতিপুৱা ট্ৰেইনতে আহিলোঁ, একো ঘৰত খাই অহা নাই, সেইকাৰণে টিফিন কিবা এটা লৈ আহিছিলোঁ সকলোৱে। আৰু এতিয়া চবেই খাই লওঁ। কিছুমানে ভাত খাইছে, কিছুমানে ৰুটি খাইছে, আৰু আমিও খাই লওঁ। এতিয়া দেখাই দিছোঁ আপোনালোকক অকণমান। আমি এতিয়া সকলোৱে এয়া জাবৰ চাফা কৰি আছোঁ। এতিয়া আমি সকলোৱে দেখিছেনে, এয়া শিবিৰৰ পৰা বাঁহবিলাক বেলেগ জেগাত ৰাখি দিছোঁ, ধৰি আনি আছোঁ। সকলোৱে কাম কৰি বহুত ভাল লাগে। আচলতে ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কথা এষাৰ আছে নহয়। সেয়াই আৰু সকলোৱে একেলগে কৰিলে কামবিলাক সোনকালে হৈ যায়, বহুত ভাল লাগে। এয়া আমি ছাইডত ৰাখি দিছোঁ বাঁহবিলাক। আমি তোমাৰ কামত ব্যস্ত। আমি এতিয়া ইটো শিবিৰৰ পৰা সিটো শিবিৰলৈ পূৰা অহা যোৱা কৰি আছোঁ। অকণমান চাফা কাম কৰিলোঁ। মই বহুত চাফা কাম কৰিলোঁ। এতিয়া ভোজনালয়ত আহিছোঁ। পূৰা মানুহবিলাক নিজৰ নিজৰ কামত ব্যস্ত। এতিয়া আমি ভোজনালয়ত আহি গ'লোঁ। ইমান ডাঙৰ ভোজনালয়, অৰ্ধনিৰ্মিত হৈ আছে, বনাই আছে বাপসকলে ধুমধামেৰে। এয়া দেখিছে নহয়, সকলোৱে লাগি আছে কামত পূৰা ব্যস্ত। ইয়াত প্ৰায় 10,000 ভকতে একেলগে বৰপ্ৰসাদ গ্ৰহণ কৰিব। আৰু এইফালে হয় চৌকা,
ইয়াত 300 চৌকা ইয়াত খান্দা হৈছে। এক লাইনত অকল বৰপ্ৰসাদেই বনাব আৰু এটা লাইনত দালি, এটা লাইনত ভাজি বুলি কৈছে। এয়াই আৰু আগতে মই দেখা নাছিলোঁ, আজি ভালদৰে চাই লৈছোঁ ওচৰতে, যেতিয়া আমাৰ ওচৰতে অধিৱেশনস্থলী। ইয়াতে আইসকলে এতিয়া ৰন্ধা বঢ়া কাম কৰি আছে। যিহেতুকে সকলোৱে ইয়াতে কামেই কৰি থাকে আৰু কাম কৰি থাকিলেতো নহ'ব, সকলোৱে ভোকো লাগে। সেয়েহে এতিয়া দুপৰীয়া সকলোৱে মানে বৰপ্ৰসাদ গ্ৰহণ কৰিবলৈ আহিব। এইপিনে বনাই আছে, আইতাহঁতে বহি আছে, দেখাই দিছোঁ অকণমান। আৰু আমিও এতিয়া আহিছোঁ অকণমান ৰেষ্ট লওঁ বুলি। এইপিনে বৰপ্ৰসাদ গ্ৰহণ কৰি আছে, আমিও অলপমান ৰেষ্ট কৰি ল'ম আৰু এতিয়া মানে বৰপ্ৰসাদ গ্ৰহণ কৰি ল'ব লাগিব, তেতিয়াহে আকৌ কাম কৰিবলৈ শক্তি পাম, নহয় জানো? এতিয়া আমি পতাকা বেদীটোৰ পিনে আহি গ'লোঁ। ইয়াত চাওকচোন ইমান ধুনীয়াকৈ আৰ্ট কৰি আছে, একদম মানে চালে চায়ে থাকিব মন যায় আৰু ইমান ধুনীয়াকৈ আৰ্ট কৰি আছে নহয়, মানে কি ক'ম আৰু আপোনালোকক ভাষাৰে বুজাব নোৱাৰি। একদম ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া চিনেৰী। এয়া কি আছে ইয়াত পুৰা ধুনীয়াকৈ আমাৰ ভাইটিহঁতে কৰি আছে। এয়া আৰু এইফালে এয়াই হৈছে মূল মণ্ডপটো, দেখাই দিছোঁ আপোনালোকক। অধিৱেশনস্থলীৰ পৰা এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। ভিনি আহিছে, ভিনিৰ লগতে যাম আৰু গাড়ীত, ট্ৰেইনলৈ ৰৈ নাথাকোঁ আৰু গধূলি হ'বগৈ। আৰু আজিৰ দিনটো ইয়াতে কটালোঁ, বহুত ভাল লাগিলে। যি পাৰিলোঁ সহায় সহযোগিতা কৰিলোঁ, অকণমান শিবিৰবিলাকৰ পৰা বাঁহ চাহবিলাক আঁতৰাই দিলোঁ, আপোনালোকক দেখাইছিলোঁৱেই বাৰু। যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব, আৰু পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।